ছটফটাই বাহনৰ ভিতৰত তিনি যুৱতীৰ কৰুণ মৃত্যু। ভাইকে ফোন কৰি কৈছে, বা তুমি আমাৰ বা ক'ত আছে জানা নেকি? মই কৈছোঁ বাটো এনেকৈ লগৰ ৰুমত গৈছে। কৈছে নাই, বা আৰু আমাৰ মাজত নাই। বা তিনিগৰাকী যুৱতীৰ প্ৰাণ লৈ ঘটনাস্থলীৰ পৰা পলায়ন চালক। এজন ল'ৰাই কিদৰে তিনিজন ছোৱালীক হত্যা কৰিব পাৰে আৰু কিমান খঙত আছিল তেওঁ এই ছোৱালীজনীক হত্যা কৰাৰ পিছত ধুমুহাৰ গতিৰে তাৰ পৰা পলায়ন কৰিলে আৰু জনা গৈ আছে যে তাক এতিয়ালৈকে এইমাত্ৰ গ্ৰেপ্তাৰ কৰিলে পুলিচে আৰু তাৰ ফাঁচীৰ শাস্তি হ'ব নেকি আদালতত। জনা গৈ আছে যে যিকোনো মুহূৰ্তত এই ল'ৰাজনৰ ফাঁচীৰ শাস্তি হ'ব পাৰে আদালতত। আচলতে কিদৰে এই তিনিজন ছোৱালীৰ লগত এনে এটা দুৰ্ঘটনা ঘটিছিল, আচলতে কি গোপন ৰহস্য লুকাই আছে ইয়াৰ পিছত, চলক আমি জানি ল'ম এই ভিডিঅ'টোৰ মাধ্যমত। তাৰপিছত আমি বিস্তাৰিত আলোচনা কৰিম ভিডিঅ' শেষত। আৰু আপুনি এই চেনেলটোত নতুন হৈ থাকিলে এতিয়া চেনেলটোক ছাবস্ক্ৰাইব কৰি ৰাখক আৰু ফেচবুকৰ পৰা চাই থাকিলে এতিয়া পেজটোক ফলো কৰি ৰাখক। ৰাতিপুৱা আপোনাৰ 450 মানে যিটো ইনচিডেণ্ট 350 যিটো ইনচিডেণ্ট হৈছে তাত আমাৰ যেতিয়া নুনমাটি বা ট্ৰেফিক ব্ৰাঞ্চৰ মানুহসকল আহিছিল, তাৰ গাড়ীখনত তিনিগৰাকী লেডি পোৱা গৈছিলে আমি। তাৰপিছত আমাৰ গোটেইখিনিকে আমি GMCলৈ পঠিয়ালোঁ। তাতে দুগৰাকী বৰ্ড ডেড আছিলে আৰু এগৰাকী তাতে ট্ৰিটমেণ্টত এক্সপায়াৰ কৰিছে। কিন্তু তদন্তকালত দেখা গৈছে যে যিজন চালক আছিল, চালকজন গাড়ীখনৰ পৰা মিচিং হৈ আছে। তো আমি গাড়ীখনৰ ৰেজিষ্টাৰ অ'নাৰৰ লগত কণ্টেক্ট কৰিছোঁ। তেওঁ বিশেষকৈ ধেমাজিত থাকে। তেওঁ গাড়ীখন কোনোবা ট্ৰেভেল এজেঞ্চিক ৰেণ্টত দিছিলে। এতিয়া আমি সেই তদন্ত কৰি আছোঁ। আমাক প্ৰথম কষ্ট লাগে যিহেতু অলৰেডি আমি তিনিগৰাকী মহিলাই হওক বা আমাৰ ভাই ভনী ঢুকাইছে, হেৰুৱাইছোঁ। এতিয়া আমাৰ লাগে প্ৰথম ড্ৰাইভাৰজনক লাগে, যোনে গাড়ীখন চলাইছিল, কাৰণ তেওঁহে আচল কথা ক'ব কি হৈছিলে। নাই পোৱা, আমি নাম চাম একো গম পোৱা নাই। কাৰো সেইটো আমি একো গম নাই। আমি যেতিয়া আহিছোঁ তাত তিনিগৰাকী মহিলা আমি এটা মানে ইনজিয়ৰ্ড অৱস্থাত পাইছিলোঁ। ত' একৰ্ডিংলি আমাৰ এজ পাৰ প্ৰট'কল যিখিনি কৰিছিলোঁ, যিজন চালক আছে গাড়ীখনৰ অ'নাৰক আমি আইডেণ্টিফাই কৰিছোঁ, অ'নাৰৰ লগত কণ্টেক্ট কৰিছোঁ। অ'নাৰে কৈছে গাড়ীখন তেওঁ ট্ৰেভেল এজেঞ্চিত ভাড়া দিছিলে। সেই ট্ৰেভেল এজেঞ্চি মানুহক আমি বিচাৰিছোঁ। এতিয়া মোবাইল চুইচ অফ পাইছোঁ। তাৰ পিছতে আমি তদন্ত কৰি ওলাব গাড়ীখনত কেইজন আছিল, ক'ৰ পৰা আহিছিল, কি হৈছিল। কিন্তু এতিয়াৰ ভিতৰত দুগৰাকী আইডেণ্টিফাই হৈছে। শুনা মতে যিটো আমি গম পাইছোঁ প্ৰাৰম্ভিক অৱস্থাত, দুইগৰাকী ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটি এডমিশ্যন ডিপাৰ্টমেণ্টত কাম কৰিছিল। তেওঁ নিশা কি কাম আছিল তিনিগৰাকী যুৱতী, ক'ত গৈছিল আকাংক্ষা, পূজা সাহা আৰু নেহা খান, লগত কোন কোন গৈছিল, কেনেকৈ সংঘটিত হ'ল এই ভয়ংকৰ পথ দুৰ্ঘটনা, য'ত আমি তিনিগৰাকী যুৱতী হেৰুৱাইছোঁ আৰু তিনিগৰাকী যুৱতী আছিল উচ্চ শিক্ষিতা। কাৰ ভুলৰ বাবে এই ঘটনা সংঘটিত হৈছে, এই যি ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'ল, এই দুৰ্ঘটনাত প্ৰকৃততে দায়ী কোন? ইটোৰ পিছত সিটো ভয়ংকৰ দুৰ্ঘটনাই জোকাৰি গৈছে আৰু দুৰ্ঘটনা ইমানেই ভয়ংকৰ যে সেই দুৰ্ঘটনাত প্ৰাণ বাচি থকাৰ কোনো চান্সেই নাথাকে। আমি যদি কওঁ বিগত 5টা দিনে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে, সেই দুৰ্ঘটনাৰ খবৰ আমি প্ৰতিদিনে আপোনালোকক দি আছো। শুক্ৰবাৰৰ দিনটোত এটি কণমানি এখন থাৰে মহতিয়াই নিছিল। সেই ঘটনা সংঘটিত হৈছিল গুৱাহাটীৰ পল্টন বজাৰত। যিগৰাকী কণমানিৰ নাম আছিল ৰাহেলা খাতুন। ৰাহেলা খাতুনৰ যি এক্সিডেণ্ট বা দুৰ্ঘটনা, সেই দুৰ্ঘটনা দেখি সকলোৰে চকু কপালত উঠিছিল আৰু সেই দুৰ্ঘটনা মাৰ নাযাওঁতেই শনিবাৰৰ পুৱতি নিশা এক ভয়ংকৰ দুৰ্ঘটনাই জোকাৰি গৈছিল সমগ্ৰ ৰাজ্য, য'ত আমি এগৰাকী নাগাৰ নামৰ শিল্পীৰ লগতে বিহুৱতী হেৰুৱাইছিলোঁ, যিগৰাকীৰ নাম হৈছে নিশামণি হালৈ। আৰু লগতে নিশামণি হালৈ যিটো দলত আছিল ভাস্কৰ জ্যোতি বিহু দল, সেই বিহু দলটোৰ কেইবাগৰাকীও বিহুৱতী খুব গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। ইতিমধ্যে তেওঁলোকে চিকিৎসালয়ত ভৰ্তি হৈ আছে। গতিকে এই যি ভয়ংকৰ পথ দুৰ্ঘটনা, এই ভয়ংকৰ পথ দুৰ্ঘটনাৰে সমগ্ৰ ৰাজ্য জোকাৰি থকাৰ মাজতেই আজি পুৱতি নিশা এক খবৰ আহি পৰিছে 4 বজাত এটা ভয়ংকৰ পথ দুৰ্ঘটনা পুনৰবাৰ গুৱাহাটী মহানগৰীৰ মঠঘৰীয়াত সংঘটিত হৈছে। যি দুৰ্ঘটনাই প্ৰাণ কাঢ়ি নিছে তিনিগৰাকীকৈ যুৱতী। এই যুৱতী কেইগৰাকী হৈছে শিৱসাগৰৰ আকাংক্ষা শইকীয়া, বৰপেটাৰ নেহা খান আৰু গোৱালপাৰাৰ পূজা সাহা। এতিয়া ঘটনাটো এনেধৰণৰ যে এই তিনিগৰাকী যুৱতী নিশা ওলাই যাবলৈ কি প্ৰয়োজন আছিল, কেনেধৰণৰ তেওঁ দৰকাৰী কাম আছিল যে তেওঁলোকে থকা সেই ভাড়া ঘৰৰ পৰা ওলাই গৈছিল। এই দুৰ্ঘটনা এনেকুৱা ভয়ংকৰ আছিল, আমি আপোনালোকক সেই দৃশ্যাংশ দেখুৱাম। এই চুইফ্ট বাহনখনত তেওঁলোকে উঠিছিল আৰু এই চুইফ্ট বাহনখনত তেওঁলোকে যাত্ৰা কৰিছিল। কিন্তু এই নিশা তেওঁলোক তিনিগৰাকী যুৱতী কলৈ গৈছিল সেয়া এতিয়া কোনেও গম নাপায়। কিন্তু এই যি ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছিল, এই ভয়ংকৰ পথ দুৰ্ঘটনা এগৰাকী ব্যক্তিয়ে প্ৰত্যক্ষ কৰিছিল, যিগৰাকীয়ে
ইতিমধ্যে মন্তব্য প্ৰকাশ কৰিছে এই তিনিগৰাকী যুৱতীৰ সৈতে যুৱকো আছিল গতিকে সেই যুৱকজন বৰ্তমান হাস্পতালত ভৰ্তি কৰোৱা হৈছে তেওঁ বৰ্তমান সুস্থ বুলি জানিব পৰা গৈছে কিন্তু থিতাতে প্ৰাণহানি হৈছে এই তিনিগৰাকীকৈ যুৱতী এই তিনিগৰাকী যুৱতী গুৱাহাটীত কৰ্মসূত্ৰে আছিল বহু আশা বহু দুচকুত বহু সপোন লৈ তেওঁলোকে গুৱাহাটীলৈ আহিছিল যেতিয়া তেওঁলোকে নিজৰ ঘৰৰ পৰা গুৱাহাটী মহানগৰী গুৱাহাটীলৈ আহে তেতিয়া অজস্ৰ সপোন লৈ আহে লগতে পিতৃ মাতৃৰ সপোন থাকে যে তেওঁলোকে ভাল কৰ্ম কৰিব তেওঁলোকে ডাঙৰ মানুহ হ'ব বা তেওঁলোকে ভাল কৰ্মতে নিয়োজিত হ'ব আমি এখিনি কোৱা নাই যে তেওঁলোকে বেয়া কৰ্মত নিয়োজিত হৈ আছে আমি ক'বলৈ বিচৰা নাই কিন্তু নিখা একাংশ যুৱক যুৱতীৰ কি কাম থাকে যে তেওঁলোকে পিতৃ মাতৃক ফাঁকি দি নিখায়ে ঘৰৰ পৰা ওলাই যায় তাৰ প্ৰমাণ দিছে আকাংক্ষা শইকীয়াৰ পিতৃয়ে আকাংক্ষা শইকীয়াৰ পিতৃয়ে মন্তব্য কৰিছে যে আকাংক্ষাই নিখা 11 বজাত গুড নাইট দিছিল আৰু গুড নাইট দিয়াৰ পাছত পিতৃ মাতৃয়ে ভাবিছিল যে আকাংক্ষাই শুই গৈছে কিয়নো আকাংক্ষা কৰ্মসূত্ৰে ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিত তেওঁ কৰ্মৰত আৰু তেওঁ দিনটো তেওঁ কৰ্মত ব্যস্ত আছিল আৰু আহি সন্ধিয়া তেওঁ ঘৰ পাইছিলহি আৰু ঘৰ পাই ধুনীয়াকৈ ফ্ৰেছ হৈ মা বাপেকৰ লগত কথা পাতিছিল আৰু কথা পাতি 11 বজাত গুড নাইট দিছিল ৰাতি 11 বজাত কথা মানে খোৱা কথা আমাক খালা নাই বুলি সুধিছে তাৰপিছতে তাই ক'লে যে গুৱাহাটীত ৰুমত কাৰেণ্ট নাই মই কৈছে কি ইনভাৰ্টাৰ নাই নেকি ইনভাৰ্টাৰ নাই আৰু মোৰ মোবাইলৰ চাৰ্জো শেষ হৈ আহিছে গতিকে মাকক গুড নাইট বুলি কৈ শুইছে আৰু তোমালোকে হৈ থকা মই হোৱা নাই বুলি কৈছে হয় হয় কিন্তু কথাটো এনে ধৰণৰ যে এই 11 বজাত যে গুড নাইট দিলে পিতৃ মাতৃয়ে ভাবিলে যে তেওঁলোকৰ জীয়ৰী তেওঁলোকৰ ভাড়া ঘৰতে শুই আছে কিন্তু তেনে নহয় তেওঁলোকৰ জীয়ৰীয়ে ওলাই গৈছিল লগৰীয়াৰ সৈতে এইখিনিতে আনটা মন্তব্য আমি আপোনালোকক শুনাব বিচাৰিছো আকাংক্ষা শইকীয়াই এটা ফ্লেট থাকিছিল যিটো ফ্লেটত 4 গৰাকী যুৱতীৰ সৈতে তেওঁ আছিল আৰু তাৰে এগৰাকী যুৱতীয়ে ইতিমধ্যে মন্তব্য কৰিছে যেতিয়া আকাংক্ষাক সেই যুৱতীগৰাকীয়ে ফোন কৰিছিল অৰ্থাৎ ৰুমমেটে ফোন কৰিছিল তেতিয়া জানিবলৈ পাৰিছিল যে তেওঁ লগৰীয়াৰ সৈতে ওলাই গৈছে আৰু ভাবিলে যে লগৰীয়াৰ সৈতে ওলাই গৈছে আৰু লগৰ ছোৱালীৰ লগতে তেওঁ থাকিব গতিকে তেনেকৈ ভাবিলে গতিকে ফোনটো কাট কৰিলে যেতিয়া ঘৰৰ মানুহে ফোন কৰি পোৱা নাছিল তেতিয়া ভাইকে অৰ্থাৎ আকাংক্ষা শইকীয়াৰ ভাইকে সেই ৰুমমেট গৰাকীলৈ ফোন কৰিছিল আৰু কৈছিল যে আপুনি জানে নেকি যে মোৰ বা ক'ত আছে তেতিয়া তাই কৈছিল মই নাজানো তেতিয়া ভাইকে খবৰ পাইছিল যে আকাংক্ষা শইকীয়া ইতিমধ্যে মৃত্যু হৈছে আৰু জিএমচিএইচত ৰখা হৈছে তাৰ পাছতেই এই ৰুমমেট গৰাকীয়ে জিএমচিএইচলৈ আহে আৰু দেখে যে সঁচাকৈ আকাংক্ষা শইকীয়াৰ মৃত্যু হৈছে হয় বা আমাৰ লগতে আছিলে বাৰু বা কালি ৰাতিপুৱা লাষ্ট মই ডিউটি যোৱাৰ আগত ময়ো ডিউটিতে যাওঁ বা ডিউটি যাব ওলাইছে তো বাক ৰাতিপুৱা মই ডিউটি যোৱাৰ সময়ত লগ পাইছিলোঁ আৰু বাক মাত দিছিলোঁ মই তো বা মোক মাত দি থৈ গৈছে তাৰপিছত আমাৰ ডিউটি ইভিনিঙলৈ থাকে আৰু মোৰ অকণমান লেট কৰি থাকে তো মই ইভিনিং ডিউটিৰ পৰা আহিছোঁ আহি কেনে মানে সুধিছোঁ বা ক'ত আছে তো গম পালোঁ যে বা লগৰ ছোৱালী এজনীৰ লগত লগৰ ছোৱালীৰ ৰুমত থাকিব গৈছে আৰু কালি তেনেকৈ যোৱাৰ পিছত আৰু আমি ফোন কৰা নাই আৰু বাক যিহেতু লগৰ ৰুমতে গৈছে তো ৰাতিপুৱা বা আৰু ঘৰৰ পৰা ফোন কৰিছে ভায়েকে মোক ফোন কৰিছে যে পাখিবা তুমি ক'ত আছা মই কৈছোঁ মই ৰুমতে আছোঁ তো বাৰ ভায়েকে ফোন কৰি কৈছে বা তুমি আমাৰ বা ক'ত আছে জানা নেকি মই কৈছোঁ বাটো এনেকৈ লগৰ ৰুমত গৈছে কৈছে নাই বা আৰু আমাৰ মাজত নাই বাক তুমি জিএমচিত আছে তুমি এবাৰ যোৱা বাৰ ওচৰলৈ এইখিনিয়ে অকল ভায়েকে ফোন কৰি কৈছে যে বা আৰু আমাৰ মাজত নাই তো মই ইয়াতে আহিলোঁ আহি কেনে চালোঁ বা সঁচাকৈ আৰু আমাৰ মাজত নাই সেইটো মই দাদা ক'ব নোৱাৰিম কাৰণ মই তেতিয়ালৈ ৰুম পোৱাই নাছিলোঁ ৰুমত আহি পোৱাৰ পিছতে গম পাইছোঁ যে বা আৰু নাই তো মই এইখিনিয়ে জানো লগত মানে আমাৰ ৰুমত আমি 4জনী ছোৱালী থাকোঁ কিন্তু চবৰ ৰুম বেলেগ বেলেগ অকল মানে আমাৰ ৰুমত দেখা মেলা হৈ থাকে ৰুমৰ ওচৰত থাকিলেতো মাত দিয়া যায় তেনেকৈ আমি বালাজীৰ ওচৰতে আৰু বা ৰয়েলত কৰিছিলে বা ৰয়েলত কৰিছিলে আকাংক্ষা শইকীয়াৰ যি মৃত্যুৰ খবৰ সেই মৃত্যুৰ খবৰ বিয়পি যোৱাৰ পাছতেই এতিয়া দেখিবলৈ পোৱা গৈছে আকাংক্ষা শইকীয়াৰ বাসগৃহত শোকাকুল পৰিৱেশ মাতৃয়ে চিঞৰি চিঞৰি কান্দিছে ঘৰৰ পৰিয়ালবৰ্গই চিঞৰি চিঞৰি কান্দিছে জীয়ৰী হেৰুৱাই অচেতন হৈ পৰিছে মাতৃ গতিকে কেতিয়াও ভবা নাছিল যে এনেদৰে কৰ্মসূত্ৰে গুৱাহাটীলৈ আহি প্ৰাণ হেৰুৱাব লাগিব আকাংক্ষাই কেৱল আকাংক্ষা কথা ক'লে নহ'ব পূজা সাহা লগতে নেহা খানো ইতিমধ্যে মৃত্যুমুখত পৰিছে আৰু নেহা খান আৰু পূজা সাহাৰ বাসগৃহতো একেই পৰিৱেশ আজিৰ দিনটোত কিয়নো চকু মেল লেখাওঁতেই পিতৃ মাতৃৰ চকু মেল লেখাওঁতেই তেওঁলোকে সেই মৃত্যুৰ কোলাত শুই পৰিছিল আৰু যেতিয়া তেওঁলোকে পুৱতি নিশাৰ এই ঘটনা সংঘটিত হোৱাৰ পাছত খবৰ পাইছিল তাৰ পাছতে এতিয়া সমগ্ৰ ৰাজ্যত এতিয়া শোকাকুল পৰিৱেশে বিৰাজ কৰিছে কিয়নো ইটোৰ পাছত সিটো দুৰ্ঘটনাৰ খবৰ আমি পাই আছো গতিকে ৰাজ্যখনত কি হৈছে গতিকে সচেতন আপুনি মই সকলো হ'ব লাগিব লগতে যিসকল অভিভাৱকে গুৱাহাটী মহানগৰীলৈ নিজৰ ল'ৰা বা ছোৱালীক
কৰ্মসূত্ৰেই হওক বা শিক্ষাগত অৰ্হতাৰ বাবেই গুৱাহাটীলৈ পঠিয়াইছে তেওঁলোকে প্ৰকৃততে ইয়াত কি কৰি আছে সেই খবৰ আপুনি মই ৰখাটো অতিকৈ গুৰুত্বপূৰ্ণ গতিকে আপোনাৰ জীয়ৰী আপোনাৰ পুত্ৰই গুৱাহাটী মহানগৰীত কি কৰ্মত ব্যস্ত আছে বা যদিহে তেওঁ দিনৰ ভাগত অফিচ কাছাৰীত ব্যস্ত আছে নিখাৰ ভাগত ক'ত ব্যস্ত আছে বা নিখাৰ ভাগত কেনেকুৱা ধৰণৰ কাম কৰিছে সেয়াও আপুনি খবৰ ৰখাটো অতিকৈ গুৰুত্বপূৰ্ণ গতিকে যিসকল যুৱক যুৱতী এনে ধৰণৰ নাইট ক্লাব বা নাইট পাৰ্টি কৰে সেই সকলৰ জীৱন খন্তেকীয়া কিয়নো খন্তেকীয়া সুখ বিচাৰি তেওঁলোকে নিশা এনেদৰে মহানগৰীত তেওঁলোকে ঘূৰি ফুৰে আৰু আপোনালোকক যদি আমি এই আজি যিখন বাহন দুৰ্ঘটনাত পতিত হ'ল এই বাহনখন যদি আপুনি ভালদৰে চাই সেই বাহনখন একেবাৰে চূৰ্ণ বিচূৰ্ণ হৈ পৰিছে অৰ্থাৎ এই বাহনখনৰ যি গতিবেগ এই গতিবেগ বাহনখন চালে ধৰা পৰে যে কমেও 100 পৰা 130ৰ ভিতৰত তেওঁলোকে গতি কৰিছিল আৰু এনেদৰে বিভিন্ন সময়ত এনেদৰে যি দুৰ্ঘটনা হয় বিভিন্ন সময়ত আমি খবৰ দি আছো আজি পৰা প্ৰায় 2টা বছৰ পূৰ্বে এগৰাকী যুৱতী এজন যুৱকৰ সৈতে এখন ব্লেক স্কৰপিঅত ওলাই গৈছিল সেই দৃশ্যাংশ যেতিয়া দেখিছিলো তেতিয়া সমগ্ৰ ৰাজ্য চকুৰ কপালত উঠিছিল কিয়নো গুৱাহাটী মহানগৰীৰ যিখন অভাৰব্ৰিজ আছে সেই ব্ৰিজত খুন্দিয়াই প্ৰাণহানি হৈছিল গতিকে এনে ধৰণৰ যি ঘটনা এই ঘটনা আমি কেতিয়াও আশা নকৰো কেতিয়াও কল্পনা নকৰো গতিকে এনে ধৰণৰ ঘটনা যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে অভিভাৱকসকলে সচেতন হ'ব লাগিব আৰু যিসকলে গুৱাহাটী মহানগৰীত মায়া বিচাৰি আহে তেওঁলোকেও কিন্তু খন্তেকীয়া সুখৰ বাবে নিজৰ জীৱনটো যাতে শেষ হৈ নাযায় তাৰ বাবে তেওঁলোকে সচেতন হ'ব লাগিব গতিকে আজিৰে পৰা এতিয়াৰে পৰা আপুনি নিজৰ জীৱনটোক লৈ সচেতন হওক লগতে আপোনাৰ নিজৰ জীৱনৰ কথা ভবাৰ আগতেও আপুনি নিজৰ পিতৃ মাতৃৰ কথা ভাবিবলৈ যত্ন তো যিয়ে নহওক বন্ধুসকল আপোনালোকে ভিডিঅ'টো শেষলৈ চোৱাৰ পিছত আচলতে বুজি পালে যে এটা ল'ৰাই কিদৰে 3জন ছোৱালীক হত্যা কৰাৰ পিছত ধুমুহাৰ গতিৰে পলায়ন কৰিছিল আৰু এতিয়ালৈকে কিমান দূৰ ঘটনাৰ গোপন ৰহস্যবোৰ ফাদিল হৈ পৰিল আচলতে কিয় এই ল'ৰাটো এনেকুৱা কাম কৰাৰ পিছত পলায়ন কৰিছিলে যিয়ে নহওক বন্ধুসকল ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ পিছত আপোনালোকৰ অতি মূল্যৱান মন্তব্যটো কি এইটো কমেণ্ট বক্সত জনোৱা আৰু ফেচবুক প্ৰফাইলৰ পৰা এই ভিডিঅ'টো চাই থাকিলে এতিয়া প্ৰফাইলটো ফলো কৰি ৰাখক সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ পিছত ভিডিঅ'টো ভাল লাগি থাকিলে এটা লাইক মাৰি চেনেলটো সাবস্ক্ৰাইব মাৰি অৱশ্যই ভিডিঅ'টোক এটা শ্বেয়াৰ কৰি দিব ধন্যবাদ